লাচিত সেনাৰ নাজিৰা সমজিলা আয়ুক্তৰ ওচৰত স্মাৰক পত্ৰ প্ৰদান এছাৰৰ নামত খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ নাম কৰ্তন কৰি হাৰাশাস্তি নকৰি নিৰ্বাচনী আয়োগে সহযোগ কৰি এখন শুদ্ধ ভোটাৰ তালিকা প্ৰকাশ কৰিবলৈ দাবী জনায় সংবাদ মাধ্যমৰ আগত বীৰ লাচিত সেনাৰ শিৱসাগৰ জিলাৰ মুখ্য সচিব অনুপম সন্দিকৈয়ে কয় যে আমি পূৰ্বৰ দাবী কৰি আহিছো যে অসমত এখন বিদেশীমুক্ত ভোটাৰ তালিকা প্ৰস্তুত কৰক বিদেশীয়ে হিন্দু মুছলমান শিখ বৌদ্ধ জৈন বুলি কথা নাই কিন্তু এছাৰৰ নামত খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ নাম কৰ্তন কৰি হাৰাশাস্তি নকৰি নিৰ্বাচনী আয়োগে সহযোগ কৰি এখন শুদ্ধ ভোটাৰ তালিকা প্ৰকাশ কৰিবলৈ দাবী জনাই আজি নাজিৰা সমজিলা আয়ুক্ত মহোদয়াক বীৰ লাচিত সেনাৰ তৰফৰ পৰা এখন স্মাৰক পত্ৰ প্ৰদান কৰে কিয়নো আহোম ৰাইজৰ 600 বছৰীয়া ৰাজত্বকালত স্বৰ্গদেউসকলে গৰিয়া মৰিয়া দেশীসকলক বিভিন্ন উপাধিৰে সন্মানিত কৰিছিল সেই সময়ত উপাধিক পদবী বুলি কোৱা হয় যিসকলৰ বৈধ নথিপত্ৰ নাই লগতে সন্দেহযুক্ত হয় তেওঁলোকৰ নাম কৰ্তন কৰক তাত আমাৰ কোনো ধৰণৰ আপত্তি নাই কিন্তু খিলঞ্জীয়াসকলক হাৰাশাস্তি নকৰিবলৈ আহ্বান অতি দুৰ্ভাগ্যজনক আৰু পৰিতাপৰ বিষয় এছাৰৰ নামত অসমত বসবাস কৰা খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ নামসমূহ যিধৰণে কৰ্তন কৰিছে ধৰ্মৰ নামত যিধৰণে ৰাজনীতি কৰিছে সেইটো গ্ৰহণযোগ্য কেতিয়াও হ'ব নোৱাৰে আমি বিলাসিতা অসমে পূৰ্বতো কৈছোঁ যে অসমৰ অবৈধ বিদেশী বাংলাদেশী নাম কৰ্তন কৰি এখন শুদ্ধ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ অসমীয়া এখন শুদ্ধ ভোটাৰ তালিকা প্ৰস্তুত কৰক কিন্তু দেখা গৈছে বৰ্তমান এছাৰৰ নামত যিধৰণে আমাৰ খিলঞ্জীয়া যিসকল ভূমিপুত্ৰ আছে যিসকল গৰিয়া মৰিয়া দেখি তেওঁলোকৰ নামসমূহ যিধৰণে কৰ্তন কৰিছে সেইটো অতিকৈ দুৰ্ভাগ্যজনক এটা বাৰ্তা আমি কেতিয়াও নিবিচাৰোঁ এখন গণতন্ত্ৰ দেশত গণতান্ত্ৰিক সকলো অধিকাৰ আছে সকলো সম অধিকাৰ আছে আমি দেখিবলৈ পাইছোঁ যে কাৰোবাৰ দেউতাক মাকৰ নাম আছে কিন্তু পুতেকৰ নাম নাই বা ছোৱালীজনীৰ নাম নাই সেইটো কেনেকুৱা ধৰণৰ এটা প্ৰক্ৰিয়া মাক বাপেকৰ নাম আছে ল'ৰা ছোৱালীৰ নাম নাই কাৰোবাৰ ককায়েকৰ নাম আছে ভায়েকৰ নাম আছে কোনোবা এটা এজন মাজু এজনৰ নাম নাই তেনেকুৱা এটা প্ৰক্ৰিয়া হৈছে মানে কি কৰিব বিচাৰিছে আমি বুজি পোৱা নাই যদি সঁচা অৰ্থত আপোনালোকে কোনোবা অবৈধ বিদেশী তেওঁলোকৰ নাম কৰ্তন কৰিব বিচাৰিছে তেতিয়াহ'লে তেওঁলোকৰ বৈধ নথিপত্ৰ সকলো চাওক যদি অবৈধ হয় তেওঁলোকৰ নাম কৰ্তন কৰক তাৰ কোনো আপত্তি নাই কিন্তু এছাৰৰ নামত বিদেশী নাম কৰ্তনৰ নামত খিলঞ্জীয়া গৰিয়া মৰিয়া দেশীসকলৰ নাম কৰ্তন কৰি আপোনালোকে যিধৰণে হিন্দু মুছলমানৰ ৰাজনীতি কৰিব বিচাৰিছে বিশেষকৈ নিৰ্বাচনী বিষয়া আৰু নিৰ্বাচনী আয়োগ বিৰোধীসকলে এইটো ক্ষেত্ৰত দৃষ্টিগোচৰ হ'ব লাগে তেওঁলোকে চাব লাগে যিও গ্ৰাউণ্ডত তেওঁলোকে যাব লাগে ৰাইজৰ মাজত তেওঁলোকে যিসমূহ নথিপত্ৰ আছে গাঁওবুঢ়া হওক বা গাঁও প্ৰধানসকল হওক পঞ্চায়তৰ প্ৰেচিডেণ্ট ৱাৰ্ড মেম্বাৰ সকলোক লৈ সকলো চৰকাৰী বিষয়াক লৈ এখন শুদ্ধ ভোটাৰ তালিকা প্ৰস্তুত কৰাটো বিচাৰোঁ যিহেতু 600 বছৰ আহোম ৰাজত্ব কালত আহোম স্বৰ্গদেউসকলে বিভিন্ন ধৰণৰ মানুহক কৰ্মৰ ভিত্তিত তেওঁলোকক উপাধি প্ৰদান কৰিছিল যিটো উপাধি তেওঁলোকে সন্মান বুলি কোৱা হয় সেই টাইমত কোনোবা যদি দেউতাকে হাজৰিকা লিখে পুতেকে লিখিব নোৱাৰে কাৰণ সন্মান জনাইছিল হাজৰিকা শইকীয়া ৰাজখোৱা বৰা বিভিন্ন ধৰণৰ উপাধি প্ৰদান কৰিছিল খিলঞ্জীয়া গৰিয়া মৰিয়া দেশীসকলক কিন্তু তেওঁলোকক নাম কৰ্তন কৰি কিন্তু আহোম স্বৰ্গদেউসকলক অপমান কৰা নাইনে এইটো নিশ্চয় অপমান কৰিছে সেয়ে আমি বিচাৰিছোঁ যে আপোনালোকে এছাৰৰ নামত খিলঞ্জীয়া ভূমিপুত্ৰসকলক নাম কৰ্তন কৰি হাৰাশাস্তি নকৰিব প্ৰকৃতাৰ্থত আপোনালোকে তেওঁলোকক সহায় সহযোগিতা কৰি এখন শুদ্ধ ভোটাৰ তালিকা প্ৰস্তুত কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক অন্যথা আমি বিলাসিতা অসমে আজি স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ সমজিলা আয়ুক্ত মহোদয়ক যদি আপোনালোকে আমাৰ দাবীবোৰ প্ৰতি সন্মান নজনায় তেতিয়া সমগ্ৰ ৰাইজক লৈ আমি বিশাল প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ কিন্তু আমি হাতত তুলি ল'বলৈ বাধ্য তেতিয়া কিন্তু আমি বিলাসিতা অসমক জগৰীয়া বুলি ক'লে আপোনালোকে নহ'ব কাৰণ ভুল আছে নিৰ্বাচনী আয়োগৰ বিএলঅ'সকলৰ পঞ্চায়তৰ কোনোবা প্ৰতিনিধি কোনোবা নগৰ প্ৰতিনিধিসকলৰ ভুলৰ কাৰণে খিলঞ্জীয়া ভাই ভনীসকলক হাৰাশাস্তি হোৱাটো কেতিয়াও নিবিচাৰোঁ এইটো স্পষ্ট কথা আমি জনাই দিছোঁ নাজিৰাৰ পৰা নয়নমণি ভৰদ্বাজৰ ৰিপৰ্ট নৰ্থ ইষ্ট ভিউ আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি এতিয়া আৰু চিন্তা নাই আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা-সুবিধা গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ
বৰ্তমানলৈকে ৩,০০০তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोव सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে ৩টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।